আনৰ লগত নিজক তুলনা কৰা বন্ধ কৰক। আনৰ নিচিনা হ'বলৈ বিচৰা প্ৰৱণতাই মনত হীনমন্যতা গঢ় দিয়ে। আপোনাৰ বিষয়ে কোনে কি কয় সেইটো ভাবিবলৈ বাদ দিয়ক। আপোনাক সমালোচনা কৰা মানে আপুনি আগবাঢ়ি যোৱাটো তেওঁলোকে নিবিচাৰে। নিজতকৈ কাকো উচ্চ বুলি ভাবি মনলৈ হীনমন্যতা নানিব। তেওঁলোক নিজৰ স্থানত উচ্চ হ'ব পাৰে, কিন্তু আপুনিও কোনো গুণে কম নহয়। আপুনি আপোনাৰ স্থানত তেওঁলোকতকৈ উচ্চ। আপোনাৰ কাম আপোনাৰ মতে কৰক। কামৰ ফল যোগাত্মক হ'ব বুলি ভাবি ল'ব। ঋণাত্মক ফল পালেও হতাশ নহৈ ভুলখিনি শুধৰাই পুনৰ কাম কৰক। নিজেই নিজৰ গাইড হওক। নিজৰ লগত কথা পাতক। নিজৰ সক্ষমতাবোৰ, প্ৰতিভাবোৰ বিকাশ কৰক। প্ৰেৰণাদায়ক কথাবোৰ পঢ়াৰ লগতে প্ৰেৰণা দিয়া লোকৰ সংগ লওক। নিৰুৎসাহী লোকৰ সংগ ত্যাগ কৰক। কামৰ ফলাফল যিয়েই নহওক, সাহসেৰে গ্ৰহণ কৰিবলৈ শিকক। নিজৰ মতামত সাহসেৰে উত্থাপন কৰক। লাগিলে সেই মতামত কাৰোবাৰ গ্ৰহণযোগ্য নহ'বও পাৰে। নিজক ভাল পাবলৈ শিকক। নিজৰ প্ৰতি যত্নৱান হওক। শৰীৰ আৰু আত্মাৰ উন্নতিৰ বাবে কাম কৰক। নিজৰ ভাল লগা বা নিজে ভাল পোৱা কামবোৰ কৰি জীৱনটো উপভোগ কৰক। নিজৰ পৰিয়ালটোৰ প্ৰতি গুৰুত্ব দিয়ক। তেওঁলোকক সময় দিয়ক। তেওঁলোকৰ মনৰ পৰা হীনমন্যতা দূৰ কৰাৰ ব্যৱস্থা কৰক। জনসমাগমত বা যিকোনো পৰিৱেশত নিজকে সহজভাৱে মিলাই দিয়াৰ প্ৰচেষ্টা কৰক। ধন্যবাদ।